স্বকীয় ৰূপ লৈ বহাগনো আহি কলৈ ব্ৰহ্মপুত্ৰৰ দুই পাৰলৈ নহয় জানো এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বন্ধু বান্ধৱীসকল এতিয়া মই উপস্থিত হ'লোঁ গুৱাহাটী মহানগৰ আটাইতকৈ উল্লেখনীয় ৰেষ্টুৰেণ্ট সেয়া হৈছে ৰেলগাড়ী ৰেষ্টুৰেণ্ট বলকচোন আমি যাওঁ ৰেলগাড়ী ৰেষ্টুৰেণ্টত এতিয়া আমি প্ৰৱেশ কৰিছোঁ ৰেলগাড়ী ৰেষ্টুৰেণ্ট মানে ৰেলগাড়ী দি মানে অনা নিয়াকৈ খাদ্য খাই মানে আহাৰ ল'ব পাৰিব আপোনালোকে নিশ্চয় গুৱাহাটী আহিলে আপোনালোকে ৰেলগাড়ী দি আপোনালোকে খাদ্য আহাৰ কৰিব পাৰিব একদম জুতি লগাই একদম তৃপ্তি এইটো দেখিছে মহামিলনৰ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ কন্যকু গুজৰে পৰা বাৰ ভূঞা আহিছিলে কেই বংশতে শংকৰ দেৱ ইয়াতে জনমিলে মৰুৰ দেশৰে আজান ফকীৰে মধুৰ জিকিৰ ৰচিলে দিল্লীৰ দিলোৱাৰে আহি হস্তি পুথি আঁকিলে পঞ্চ নদীৰ তেগ বাহাদুৰে ধৰ্মৰ সেতু গঢ়িলে সমন্বয়ৰ দেখুৱালে কত প্ৰকাশত স্ফূৰ্ত ব্ৰহ্মপুত্ৰ সাজু হৈ আছে অৰ্ডাৰ দিয়াৰ পিছত তেওঁলোকে আহাৰ হেৰি কৰিব প্ৰতিখন টেবুলতে মানে হেৰি কৰা আছে আহাৰ এই ৰেলগাড়ী দি আহে ৰেলগাড়ী দি খায় কি মজা লাগে বিৰাট পুত্ৰ বিষ্ণু ৰাভাই মাটিয়ালে সমন্বয়ৰ দেখুৱালে কত প্ৰকাশত স্ফূৰ্ত মহাবাহু ব্ৰহ্মপুত্ৰ পদ্মা নদীৰ ধুমুহাত পৰি কত কত জন আহিলে দুইতৰ দুয়ো পাৰে কত কিছু ল'ব লাগে কিছু দিব লাগে দিন যাবলে হলে মিলিব লাগে মিলাব লাগে ৰবীন্দ্ৰনাথ আইচক্ৰীমটো লৈছে জ্যোতিয়ে ইয়াতে জ্যোতিৰ আৰু লগতে ভাইটি উপস্থিত হৈছে অজিন পাতকী খবৰ ট্ৰেইনখনে আৱাজো দিছে জক 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 ৰেলগাড়ী যায় মইনাৰ সতে ডকাত উঠি পিলিক পালাক চাই এয়া দেখিলে ভাৰতীয় ৰেলৰ কি পৰিকল্পনা বা এই ভাৰতৰ প্ৰথমখন ৰেষ্টুৰেণ্ট গুৱাহাটীত অৱস্থিত কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ অলপ ধৈৰ্য ধৰক আইচক্ৰীম এয়া আমাৰ এতিয়া ৰাজধানী এক্সপ্ৰেছ আহিছে